বন্ধুসকল, মই আজি কঁঠালৰ মুচি বনাম। একদম কটাৰ পৰা একদম বনোৱা ৰেচিপিটোলৈকে গুটিটো স্কিপ নকৰাকৈ চাই থাকক। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। প্ৰথমে মই মুচিখিনি কাটোতে হাতত অলপ মিঠাতেল লগাই লৈছোঁ, যাতে হাতত আঠা লাগি নাযায়। এয়া মই ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ আৰু এইখিনি কাটি কৰি মই ধুনীয়াকৈ ধুই ল'ম। এয়া মই ভালকৈ ধুই লৈছোঁ। এতিয়া লগতে অলপ আলুও দিম, তাৰ কাৰণে আলু অলপ কুটি লৈছোঁ আৰু ইয়াতে কেৰাহীত তেল দি হালধি নিমখ দি পেলাই কঁঠালৰ মুচি আৰু আলুখিনি ধুনীয়াকৈ ৰংচঙীয়াকৈ ভাজি ল'ম। আৰু মছলাৰ কাৰণে মই ইয়াতে টমেটো, পিঁয়াজ, নহৰু, আদা, জলকীয়া মই একেলগে পেষ্ট কৰি ল'ম। এয়া মই পেষ্ট কৰি লৈছোঁ আৰু এতিয়া এই কঁঠালৰ মুচিখিনি মোৰ প্ৰায় ভজা হৈ গ'ল। এইখিনি নমাই থৈ আকৌ কেৰাহীত মই তেল দি তাতে শুকান জলকীয়া, তেজপাত, লং, ইলাচি, দাৰচিনি, জিৰা এইখিনি ফোৰণত দি আকৌ মুচিখিনি মছলাৰ লগতে মুচিখিনি ভাজিম। মছলাখিনি দি তাতে হালধি, নিমখ আৰু জিৰা পাউডাৰ অলপ দি দিছোঁ আৰু এতিয়া মুচিখিনি দি লৈ ধুনীয়াকৈ অলপ ভাজি লৈ তাতে আকৌ অলপ কুটা পিঁয়াজ অলপ দি দিছোঁ। কুটা পিঁয়াজখিনি মই তেলত দিয়া নাই, এতিয়া দিছোঁ, নহ'লে এইখিনি অকণ জ্বলি যাব। এতিয়া মই উতলা গৰম পানী অলপ ইয়াতে দি দিছোঁ আৰু ঢাকনা মাৰি মাৰি মই ধুনীয়াকৈ মুচিখিনি সিজাই আছোঁ। আৰু এতিয়া ভজা মছলা অলপ দি দিছোঁ ইয়াতে। ভজা মছলাত আছে জিৰা, ধনিয়া, জালুক আৰু ইলাচি অলপ শুকানকৈ ভাজি লৈ গুড়া কৰি তাতে দি দিছোঁ আৰু অলপ চব্জি মছলা দি দিছোঁ। এয়া মোৰ প্ৰায় হৈ গ'ল। কঁঠালখিনিও সিজি গৈছে, এয়া আলুও সিজিছে। মই ধুনীয়াকৈ ঢাকনা মাৰি মাৰি সিজাই আছোঁ। এয়া প্ৰায় হৈ গ'ল। আজি ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে এটা লাইক কৰি দিব। আৰু এনেকুৱা নতুন নতুন ৰেচিপি চাবলৈ হ'লে মোৰ চেনেলটোত যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।